my channel Precious Moment of Life. For পৰা উঠিছোহে উঠি আগফালৰ ৰুমটো আৰু বাৰান্দাখন সাৰি লৈছোঁ তাৰ পাছতে আমাৰ অকমানে যদি চাব ৰ'ব দেখাইছোঁ এইজনী দুষ্টাজনী হয় নাই পুতলা হয় নাই বায়ে ক'লে তই তাইৰ ওচৰত অকণ থাকি দেচোন মই কি কয় মুখখন ধুই আহোঁগৈ মই কাম এৰি পেলাই তাইৰ ওচৰত ৰৈ আছোঁ তাই মোৰ কথা শুনি আছে চাব ভৰিটো দাঙি দেখাই দিয়া অঁ তেনেকৈ দাঙে তাই মানে ফেনখনৰ লগত কথা পাতি থাকে আৰু ফেনখনৰ হৈ মই হাই ৰুমাইনা যদি কৈ দিওঁ তাই মানে খুব ফূৰ্তি পায় একদম হাঁহি ইমান কথা পাতে তাইও মানে ক'ব বিচাৰে কৈ থাকে এতিয়া ছোৱালী ফুৰাবলৈ লৈ গৈছে মাকে এতিয়া মই বাকীখিনি কাম কৰি লওঁগৈ মাকে ফুৰাবলৈ লৈ গৈছে তাই ফুৰিবলৈ যাওঁতেই আমি মায়ে মই বাকীখিনি কাম কৰি লওঁ পটাপট তাৰপিছত আকৌ বা আহিব তাই আজৰি হ'ব তাইক আমি তেতিয়া লৈ দিম ছোৱালীক নমা আমাৰ মাজনী এনেকৈ দেখাওঁ দিয়া বেয়াকৈ আছে পিছত দেখাম আৰু এতিয়া মই ধুম স্কুটি আজি বিশ্বকৰ্মা পূজা সেইকাৰণে স্কুটিখন অকণমান ধুই দিওঁ লেতেৰাও হৈ আছে বহুত বেছি স্কুটিখন কিবা ঠিক কৰিবও আছে বাৰু ধুই লওঁ স্কুটিখন তাৰপিছতে আজি দুবাহিও নহয় নামঘৰলৈ যাব লাগিব সেইকাৰণে কামকেইটা পটাপট কৰি আজৰি হৈ লওঁ এতিয়া মই স্কুটি কিহেৰে ধুম চাব ৰ'ব দেখাই আছোঁ এইডাল দি ধুম এইডাল আনিছিলোঁ এই পানী পৰি আছে শুনিব ৰ'ব এইডাল আনিছিলোঁ মই চুলিয়ে খুলি গ'ল এইডাল আনিছিলোঁ মই গা ঘঁহিবলৈ কিন্তু এইডাল দি মানে বৰ এটা চাফা নহয় সেইকাৰণে এডাল ইউজ নকৰোঁ শিলগুটিয়ে ভাল শিলগুটি দি মোহাৰি দিওঁ একদম চাফা হৈ যায় গা সেইকাৰণে এডাল দি মই স্কুটি ধুওঁ পূৰা চেম্পু টেম্পু দি স্কুটি আজি ধুই দিম চাই থাকক এই যে দাগটো দেখিছে এইটো সেইদিনা স্কুলৰ পৰা আহি থাকোঁতে মই আৰু মোৰ প্যাৰী সখীজনী পৰিলোঁ আৰু এডাল মালা মোক খুৰাই স্কুটিত লগাবলৈ আনি দিছে এডাল পিছতকৈ লগাম গা ধুই আৰু এতিয়া চাহকাপ ৰুটিৰ লগত খাই লওঁ তাৰপাছত গা ধুওঁগৈ নামঘৰলৈ যাব লাগিব নহয় এতিয়া আমি নামঘৰলৈ যাবলৈ ওলাইছোঁ আৰু নাম প্ৰসংগ কৰি আছে বাৰু আমি যাওঁ আৰু প্ৰথম সেৱাটো হৈ গ'ল মানে কাম আজৰি হওঁতে সময় লাগিলে যে সেইকাৰণে বৰ্তা ছোৱালী আহিব তাইৰ লগত যাম আৰু এইফালে মোৰ বেষ্ট ফ্ৰেণ্ডজনী আছে তাই অকণমান ওলাবলৈ লাজ কৰিছোঁ আৰু উলিয়াই দিওঁ সেইজনী প্ৰথমে যে কৈছিলোঁ স্কুটিৰ পৰা পৰিছিলোঁ সেই তাইৰ লগতেই পৰিছিলোঁ এতিয়া নামঘৰলৈ আহিলোঁ এয়া চাওক সকলোৱে নাম গাবলৈ লৈছে ষ্টাইলতে কাণফুলিযোৰ পিন্ধি আহিছিলোঁ বাৰু কিন্তু কাণখন ইমান বিষালে খুলি পেলাই এয়া ৰুমালতে বান্ধি থৈ দিলোঁ এতিয়া নাম শেষ হোৱাৰ পিছত আমি সকলোৱে শেষৰ সেৱাভাগ ল'বলৈ আহিছোঁ আৰু এতিয়া প্ৰসাদ দিছে প্ৰসাদ খাই লওঁ তাৰপাছতে ভাত দিব ভাতৰ লগত আছে দালি কিবা মিক্স ভাজি আচাৰ এনেকৈ কৰিলে লাজ লাগে আকৌ খাই বৈ আজৰি এতিয়া ঘৰলৈ যাওঁ আকৌ ৰাতিকৈ আহিম ৰাতিকৈ ভাওনা আছে যে নপলিবা এইবাৰ আকৌ যাওঁ টাউনলৈ লগৰজনীৰ কিবা আনিবলগীয়া আছে বজাৰ আছে তাইৰ লগত টাউনৰ পৰা এয়া মোক গুটিয়ে আইচক্ৰীম খোৱালে গুটি চাওঁ আইচক্ৰীমটো দেখুৱাই দিয়া তোমাৰ চাৰিআলিৰ পৰা আহিলোগৈ এতিয়া ভাওনা আৰম্ভ হৈছে আৰু জোৰা গাই আছে জোৰা উঠিছে যাম আৰু এতিয়া নামঘৰলৈ ওলাই মেলি ল'লোঁ চিম্পলকৈ আৰু এজ ইউজুৱেল মই এনেকৈয়ে যাম কাণফুলি পিন্ধিব নোৱাৰোঁ চেইন পিন্ধিব নোৱাৰোঁ এনেকৈ যাম আৰু ৰাতিহে কি নহ'ব ন কোনো দেখিব আজি ভাওটো কি নাইনিয়ানা আৰু চৰ অংশগ্ৰহণ কৰা মোৰ ভাও চাব যাবা নে আজি সামৰণি জনাম নিবি দাদা ওলাব ন
দুটা দুটা আৰু এতিয়া মই চিপছ খাই খাই ভাওনা চাম আৰু আপোনালোকেও মোৰ লগত চাই থাকক চলিয়ে আছে শেষ হোৱা নাই কিন্তু মোৰ আহিছে দুৰ্ঘুৰ টোপনি ঘৰলৈ যাব পৰা নাই কাৰণ বাহিৰত একদম ডাঙৰ বৰষুণ এজাক দিছে আৰু মই টোপনিৰ কোবতে চকু মুখ মুহাৰি কপালৰ ফুট মুহাৰি ক'ত পেলালো নিজেই নাজানো মই শুই থকাগৈ ভাল আৰু বাই